Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো। আজিৰ ভিডিওটো এই বিষয়ে আপোনালোকক কম যে Apdcl স্মাৰ্ট মিটাৰত আপোনাৰ Google Pay পৰা আপুনি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰিব। আজিৰ ভিডিওটোতে সকলো আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু আপুনি ইয়াতে টাইপ কৰিব Apdcl টাইপ কৰি পেলাই আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছত প্ৰথমত চাবলৈ পাইছে www.apdcl.org। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত চাবলৈ পাইছে অলপ তলত আহিব ইয়াত ৰিচাৰ্জ প্ৰিপেড মিটাৰ দি আছে। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো এণ্টাৰ কৰিব আৰু আপুনি কেপচা এণ্টাৰ কৰি পেলাই আপুনি কাৰ চিনটোত ক্লিক কৰিব। মই এতিয়া টাইপ কৰি ল'লোঁ। এতিয়া কাৰ চিনটোত মই এতিয়া ক্লিক কৰি দিম। কাৰ চিনটোত ক্লিক কৰাৰ পাছত ইয়াত চাবলৈ পাইছে তলত আপোনাৰ গোটেই ডিটেইলছখিনি শ্ব' কৰিব। ইয়াত আপোনাৰ এমাউণ্টটো টাইপ কৰিবলৈ আহিছে। ৰিচাৰ্জ এমাউণ্টটো টাইপ কৰিব। আপুনি কনফাৰ্মত টাইপ কৰিব আৰু মোবাইল নম্বৰ দিব আৰু পে নাওত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত মই এতিয়া টাইপ কৰিলোঁ। এতিয়া পে নাওত ক্লিক কৰিম। পে নাওত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ এনেকুৱা অপশ্যনটো শ্ব' হ'ব চাবলৈ পাইছে। ওপৰত দিয়া আছে পে'মেণ্টৰ অপশ্যনটো নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR, ৱালেট, UPI। মই UPI যোগেদি পে'মেণ্ট কৰিম। আপুনি UPIত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ Google Pay UPI আইডিটো আপুনি ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পাছত আপুনি মেক পে'মেণ্টত ক্লিক কৰিব। তলত মেক পে'মেণ্ট দি আছে। ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। চাবলৈ পাইছে ইয়াত দি আছে কমপ্লিট ইয়ৰ পে'মেণ্ট, মানে ইয়াত আপোনাৰ Google Payটো অ'পেন কৰি পেলাই আপুনি আপোনাৰ পে'মেণ্টটো কৰি ল'ব। মই এতিয়া কৰি লৈছোঁ। পে'মেণ্টটো কৰাৰ পাছত এনেকুৱা শ্ব' হ'ব আপোনাৰ মোবাইলৰ ট্ৰানজেকশ্যন ছাকচেছফুলি। তাৰপিছত মই এতিয়া বেলেঞ্চটো শ্ব' কৰিবলৈ হ'লে আপুনি বেক আহি পেলাই ইয়াত স্মাৰ্ট প্ৰিপেড বেলেঞ্চত ক্লিক কৰিব। তাৰপিছত আপুনি ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰ টাইপ কৰি পেলাই কেপচা টাইপ কৰিব। আপুনি কাৰ চিনটোত ক্লিক কৰিব। কাৰ চিনটোত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত চাবলৈ পাইছে ইয়াত মোৰ বেলেঞ্চটো এনেকৈ শ্ব' কৰিছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।